হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোত পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ প্ৰায় 9:30মান আৰু মই শুই উঠি চাহ খাই মেলি আজৰি হৈ আহিছোঁ। আৰু আজি ভাবিছোঁ মই একেবাৰে ৰাতিপুৱাৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। মানে মই কালি ৰাতিয়ে ভাবি থৈছোঁ যে মই আজি কিবা এটা চুলিত লগাম, আৰু সেইটো কাৰণে চাহ তাহ খাই মেলি একদম পূৰা কমপ্লিট আজৰি হৈ মেলি এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আৰু আপোনালোকে চাই থাকিব মই মোৰ চুলিত। আৰু আজি মই চুলিত লগা বস্তুটো হৈছে এইটো হৈছে জেতুকা আৰু আমলখি। তাকে আজি লগাম বুলি ভাবিছোঁ চুলিত। গা ধুই বহুত টাইমৰ পাছত লগ পাইছোঁ আৰু এতিয়া সময় হৈছে দুপৰীয়া প্ৰায় 12:30মান। আৰু মই গা ধোৱা অলপ দেৰিয়ে হৈ গ'ল। গা ধোৱা আগতে বহুত কিবাকিবি কাম আছিলে, সেইখিনি কৰি মেলি আজৰি হৈ ল'লোঁ। আৰু এতিয়া ওলাওঁগৈ, মানে বাৰ্থডে এটা আছে, বাৰ্থডেত ভাত খাবলৈ মাতিছে, যাব লাগিব তালৈকে। আৰু চাই থাকিব আপোনালোকে। আৰু জেতুকা সনাৰ পাছত মোৰ চুলিখিনি বহুত বেছি ভাল লাগিছে আজি। মানে নিজৰ মোৰ ওলাই মেলি ৰেডি হ'লোঁ আৰু লিপষ্টিক লোৱা সময়ত চাইছোঁ লিপষ্টিক ল'বলৈ এটা লিপষ্টিক মানে ভাল হৈ থকা নাই। চব এইকেইদিন একদম শুকাই মেলি খৰখৰীয়া মাৰিলে। কি হৈছেগৈ মোৰ লিপষ্টিকৰ অৱস্থা। 2 মাহমান হৈ গ'ল যিহেতু ক'লৈকো ওলাই মেলি নোযোৱা। আৰু এইফালে মোৰ লিপষ্টিক এতিয়া ল'বলৈ চাইছোঁ, লিপষ্টিক নাই, একদম শুকাই মেলি অৱস্থা নাইকিয়া হৈ আছে। পইচা গ'ল এইকেইটা, এই 3টা মেটমি আৰু হুদা বিউটি আছিলে। যাওঁ এতিয়া বাৰ্থডেটো খাই আহোঁগৈ। লিপষ্টিকটো যেন তেনে মেনেজ কৰি ল'ব আজিলৈ, নহ'লে একদম পূৰা বেমাৰী মানুহৰ নিচিনা লাগে মোক। যাওঁ, লগৰ এজনীও আহিছে। মানে বাৰ্থডেটো আজি মোৰো লগৰ, তাইও মানে মই নগ'লে নহ'ব। মানে আজি মই ঘটক বনিব লাগিব, পিয়ন। আৰু এতিয়া ব'লক আপোনালোক সকলোকে আমাৰ ঘৰৰ পাচলি খেতি দেখুৱাওঁগৈ। ঘৰতে বহুত কিবাকিবি কৰা হৈছে, মানে কম পৰিমাণত। ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘৰত শাক পাচলি থাকিলে কিমান বেছি সুবিধা হয়। এইখন আমাৰ শাক পাচলি বাৰীখন, ঘৰতে লাগি থকা। আৰু বৰ্তমান সময়ত আমাৰ পৰিস্থিতি যিটো হৈছে, যদি ঘৰতে আমাৰ শাক পাচলি থাকে তেতিয়া বহুত বেছি সুবিধা হয়। কাৰণ এনেকুৱা এটা সময় আহি পৰিছে, মানে যিকোনো বস্তু আমি চুবলৈ ভয় লগা নিচিনা হৈছে, আৰু বিশেষকৈ খোৱা সামগ্ৰীখিনি। আৰু এইফালে এয়া দাংবডি গছ লাগি আছে পূৰা। ইফালে তিয়ঁহো লাগি আছে। এইয়া জাতিলাও হয়, সেইবোৰ জাতিলাও লাগি আছে ইয়াত। এইফালে এয়া জিকা লাগিছে, কলি পেলাইছে। আৰু ঘৰত লুকাই বেঙেনা লাগি আছে, জলকীয়া গছ। আৰু মই আপোনালোকক এতিয়া কিবা এটা ছিঙি দেখুৱাম আমাৰ ঘৰৰ পাচলি। আৰু এইফালে মই এয়া দাংবডি ছিঙি ল'লোঁ ঘৰৰ। খোৱাটো পাছৰ কথা, কিন্তু ঘৰৰ বুলি ক'লে কথাটো অলপ বেলেগ হৈ যায়। ঘৰৰ পৰা ছিঙি নিয়াৰ কথাটোৱে বেলেগ। এয়া এইবাৰ প্ৰথম দেখিছোঁ ক'লা দাংবডি। এইবাৰ ক'লা দাংবডিও লাগিছে আমাৰ ঘৰত। ছোৱালীটোৱে ভাত খোৱা নিমন্ত্ৰণ আছিলে, ভাত খাবলৈ আহিছিলে। এতিয়া কামত লগাই দিছে পুৰা। আৰু
মিনিট কামত আৰু মই বনাই আছোঁ চিকেন। ফাৰ্ষ্ট বনাইছোঁ চিকেন লেগ পিচ আৰু তাৰপিছত বনাম মই চিকেন ড্ৰাই ফ্ৰাই আৰু চাই থাকিব। ইফালে এইখিনি ড্ৰাই ফ্ৰাই কাৰণে মেৰিনেট কৰি থৈছোঁ। লেগ পিচ হৈ গ'ল, আপোনালোকৰ পাছত দেখাই আছোঁ ইয়াৰ ৰিভিউটো। আৰু এতিয়া মই বনাম ড্ৰাই ফ্ৰাই আৰু কেনেকৈ বনাম চাই থাকক। ইয়াৰ বিলাহী মাংস মেৰিনেট কৰি থোৱা আছে। এতিয়া বিলাহীখিনি দি লওঁ ফাৰ্ষ্ট। এইফালে এয়া চিকেন লেগ পিচ ৰেডি, খাব লাগে আৰু লাঠিডাল গেলে আৰু এইফালে আমাৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ আছে, ৰেডি হৈ গ'ল। টেষ্ট কৰিছিল নহয়, কেনেকুৱা হৈছে? আৰু এইফালে আমাৰ কমপ্লিট পূৰা মোৰ ডিছ, স্পেচিয়েল ডিছ। আলহী ঘৰত আহি পেলাই এইফালে লেগ পিচ, এইফালে চিকেন ড্ৰাই ফ্ৰাই আৰু তাৰ অকণমান ধুনীয়া কৰি দিম ইয়াত ধনিয়া দি পেলাই। কেনেকুৱা লাগিছে আপোনালোকৰ দেখি পেলাই? মোৰ দেখিয়ে খাওঁ খাওঁ লাগি গৈছে একদম পূৰা।